ফ্ৰেণ্ডছ আজি মই এটা ৰিভিউ লৈ আহিছোঁ ৱাল ষ্টিকাৰৰ প্ৰথম 1 নম্বৰ ফটোত যি দেখিছে সেইটো হ'ল অনলাইনত যি মই লগোৱাৰ পিছত এনেকুৱা অৱস্থা হৈছে গতিকে ইয়াৰ পৰা গম পাইছে যে এইটো একদম ৱৰ্ষ্ট প্ৰডাক্ট হয় একদম বেয়া বস্তু হয় গতিকে এইটো কেতিয়াও বাই নকৰিব মই প্ৰেক্টিকেলি কৰি দেখাইছোঁ বস্তুটো কেনেকুৱা দেখিছেনে আগতে চিন উঠিয়ে আছে তাৰপিছত মই পেঞ্চিলেৰে দিছোঁ লাহেকৈ দিওঁতে উঠি আহিছে লাহেকৈ কিবা এটা বস্তু লাগিলে উঠি আহে নিজে গম নাপাব কেনেকৈ নিজে বস্তুখিনি কেতিয়া উঠি গ'ল গতিকে এইটো আৰু কাপোৰেৰে মচিলেও ৰং যায় নিজে ৰং যায় ধূলি বালিটো পৰিব গতিকে সেইখিনি মচিব লাগিবই গতিকে সেইখিনি মচিলেও ৰংটো কালাৰটো নাইকিয়া হৈ যায় আৰু এইটো লগোৱাৰ পিছত মই বস্তুটো যোনটো বস্তু লগাইছে সেইটো আৰু বেয়াহে হ'ল আৰু এইখিনি মই বাকী ৰোৱা মই তাৰপিছত নলগালোঁ বাকী ৰোৱা কাগজখিনি মই উঠাই দেখাইছোঁ আপোনালোকৰ লগত চাবই পাৰিছে একেবাৰে পাতল বহুত পাতল কাগজ খালি আঠাটোহে লগাই দিয়ে গতিকে বন্ধুসকল এইটো একদমেই বাই নকৰিব এইটো প্ৰাইচটো 200 টকা লৈছিলে আৰু এতিয়া দামটো বাঢ়িছেহে গতিকে যদি মোৰ সকলোৱে ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেল